নমস্কাৰ মাধৱ পল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কোনো টপিকৰ ওপৰত ভিডিঅ' বনোৱা নাই। আজি দেশী মুৰ্গীৰ এইখিনি দেশী মুৰ্গীখিনি আপোনালোকক দেখালোঁ। এইখিনি এনে এটা ভিডিঅ' কৰি দেখালোঁ, আপোনালোকে জনাওক গ্ৰোথটো আপোনাৰ কেনে হৈছে। এইটো হৈছে আমাৰ থলুৱা দেশী মুৰ্গী বা পিয়ৰ দেশী মুৰ্গী। গতিকে বৰ্তমান সময়ত দেশী মুৰ্গীটো ফাৰ্মিং হিচাপে ল'বলৈ আৰম্ভ কৰিছে। যদিও আগৰ কালত ঘৰে ঘৰে দুটা তিনিটা পোহা আছিল, কিন্তু বৰ্তমান সময়ত ইয়াক বাণিজ্যিক আকাৰে বা ফাৰ্মিং আকাৰে ইয়াক কৰিবলৈ ধৰিছে আৰু দেশী মুৰ্গী বহুত লাভজনক হোৱা দেখা যায়। গতিকে ইয়াত লাভালাভো আছে, যিহেতু দেশী মুৰ্গীৰ চাহিদা কোনোদিনে কম নহয়। দিনে দিনে ইয়াৰ ডিমাণ্ড বাঢ়ি গৈ আছে। ইয়াৰ যিমান হ'লেও মানুহৰ চাহিদা পূৰণ কৰিব নোৱাৰে। গতিকে যিমান হ'লেও ইয়াক লাগে, সকলোৱে ইয়াক খায় আৰু সেয়েহে বৰ্তমানৰ যিবিলাক শিক্ষিত যুৱক আছে সেইসকলে এইবিলাক ফাৰ্মিং হিচাপে ল'বলৈ আৰম্ভ কৰিছে। গতিকে ইয়াত যথেষ্ট লাভালাভ আছে। ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব আৰু মই ইয়াৰ ওপৰত ভিডিঅ' বনাম, কেনেকৈ ফাৰ্মিং কৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে, ইয়াৰ ওপৰত ভিডিঅ' বনাম। গতিকে আপোনালোকে মোৰ সৈতে থাকক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব আৰু এটা লাইক কৰি দিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।